এইটো সায়েন্স এক্সিবিশন আমাৰ এইটো নতুন বিল্ডিঙতে প্ৰথমবাৰ আমি কৰিছোঁ। আমাৰ ষ্টুডেণ্টবিলাক বহুত ইণ্টাৰেষ্টেড হৈছে। ইনফেক্ট আমাৰ পেৰেণ্টছ বা টিচাৰ্ছ চবেই ইণ্টাৰেষ্টেড হৈছে আৰু এটা আমি ভাল শিক্ষা দিয়া চেষ্টা কৰিছোঁ। সায়েন্স এক্সিবিশন আজিৰ যুগতে বহুত দৰকাৰ। বাচ্চাবিলাকৰ মাইণ্ডটো ইন'ভেটিভ হ'ব লাগে, ক্ৰিয়েটিভ হ'ব লাগে। যিটো যুগ বৰ্তমান চলি আছে এইটো কম্পিটিটিভ ৱৰ্ল্ড। আমাৰ বাচ্চাবিলাকক কম্পিটিশ্যনত আগবাঢ়িব লাগিব। সেইকাৰণে এইটো শিশু বৈজ্ঞানিক আমি আনিব লাগিব। এইটো ষ্টেপত আমি আগবাঢ়িছোঁ আৰু সায়েন্স এক্সিবিশন পাতিছোঁ। এইটো বহুত ছাকচেছফুলি আজি কনক্লুড কৰিছোঁ। এইটো ক্লাছ 4 পৰা ক্লাছ 10 টোটেল 67 প্ৰজেক্ট আছিলে। মোৰ দেন 200 ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছে এইটো সায়েন্স এক্সিবিশনত। এইটো না এইটো অকল আমাৰ ষ্টুডেণ্ট কাৰণে নাছিলে। এইটো বহুত ভাল হৈছে। বেলেগ বেলেগ প্ৰজেক্ট তাহন এক্সিবিট কৰিছে। ক্লাছ 5 যেনেকুৱা আলুৰ পৰা কেনেকুৱা এনাৰ্জি প্ৰডিউচ হয়, লেমন নেমু টেঙাৰ পৰা কেনেকুৱা এনাৰ্জি প্ৰডিউচ হয়, লাইট প্ৰডিউচ হয়, এইবিলাক সৰু সৰু বাচ্চাবিলাক প্ৰজেক্টটো আনিছে। বহুত ভাল পাইছোঁ। বৰপেটাৰ এটা হেৰি আছে কি ভেকুৱাম ব্ৰেকটো বৰপেটাৰ পৰাই বনাইছিল গুৰুপ্ৰসাদ দাস জিপি ব্ৰেক বুলি কয়। গতিকে তেনেকুৱা এটা পৰিৱেশত আমি ইয়াৰ পৰা আশা কৰিব পাৰোঁ। হয়, নিশ্চয়। আজি আমি বাচ্চাবিলাকৰ হেল্প কৰিব লাগিব আগবঢ়াৰ কাৰণে। যদি আমি হেল্প নকৰোঁ, যদি আমি হাতটো আগবঢ়াই নাযাওঁ, তাহোন আৰু ব্লেংক হৈ যাব। তাৰমানে গম নাপাব কি আমি কেনেকৈ আগবাঢ়িব লাগে। সেইকাৰণে আমি হেল্প কৰিব লাগিব নিশ্চয়। হয়, ফিউচাৰতে ভাল ভাল ইঞ্জিনিয়াৰ, ভাল চাইণ্টিষ্ট আমি প্ৰডিউচ কৰিব পাৰিম। আজিৰ এক্সিবিশ্যনৰ ৰিজাল্টৰ পিছত আপোনালোকৰ ফালৰ পৰা সোধা হৈছিল যে ষ্টুডেণ্টে কোনে কোনে চাইণ্টিষ্ট হ'ব খোজে, কিমানজন ষ্টুডেণ্টৰ মোটামুটি হেৰি পাইছে? একচুৱেলি বহুত ষ্টুডেণ্ট, মোৰ দেন 10 ষ্টুডেণ্ট আমি তাহন হাত উঠাইছিলে, কিন্তু কিছুমান শুনা পোৱা নাই, কিছুমান গম পোৱা নাই। সৰু বাচ্চাবিলাক গম পোৱা নাই কি চাইণ্টিষ্টটো কি। কিন্তু নিয়াৰ ফিউচাৰত আমি আশা কৰোঁ কি ভাল ষ্টুডেণ্ট আগবাঢ়ি আহিব আৰু চাইণ্টিষ্ট হ'ব। So finally, sir, you have provided me present to them, the students. Any awareness program? Yeah, we have given memento, first, second, and third, but we have given top 5 students. We have awarded top 5 students in each category. One category senior, 8, 9, and 10. Second category is junior, class 6 and 7, and third category 4 and 5. 4 and 5 we have not given first, second, third prize. We have given to all. So it will continue for the next year also? It will continue for the next year also. So who are the judges? Then for the judges came? 3 judges we had. One was the chemistry lecturer from MC College, Barpeta. Second was from DPS Dhaligaon. He also is the chemistry lecturer, teacher, Sri Prabhunath Kushwaha. Another we had MSc in physics, Sri Hirambo Das sir. He is also from DPS Dhaligaon, Bongaigaon. So finally, what kind of message you want to give? I want to give message to the parents that help children to bring them up with the creative mind. Help children to grow with innovative mind, and tomorrow we'll find good scientists. Tomorrow we'll find better world.